কাৰ্যসূচীৰ এই স্মৃতিগ্ৰন্থ উন্মোচনৰ সভাৰ সভাপতি কৰা বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয়, আজি এই সভাত উপস্থিত থকা গ্ৰন্থ উন্মোচক মহোদয়া, আজি এই সভাত উপস্থিত থকা মিচিং সাহিত্য সভাৰ সন্মানীয় সাধাৰণ সম্পাদক সুমেশ্বৰ কাপ্তক ডাঙৰীয়া, আজি এই সভাত উপস্থিত থকা বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিভিন্ন বিষয়সকল, প্ৰাক্তন সতীৰ্থ বন্ধুসকল আৰু আমাৰ সৈতে অহা সোণোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মোৰ সতীৰ্থ নেত্ৰ বৰা ডাঙৰীয়া, কল্পজিৎ সোণোৱাল ডাঙৰীয়া, মৃদু ভৱন সোণোৱাল ডাঙৰীয়া আৰু আজি এই বড়ো সাহিত্য সভাত সমবেত হোৱাহি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় প্ৰতিনিধিসকল, জয়তে সোণোৱাল কছাৰী সাহিত্য সভাৰ তৰফৰ পৰা সকলোলৈকে ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক আহি থকা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই শুভ মুহূৰ্তত মই প্ৰথমে শ্ৰদ্ধা স্মৰণ কৰিব বিচাৰিছোঁ 1952 চনতে গঠন হোৱা বড়ো সাহিত্য সভাৰ যিসকল পুৰুধা ব্যক্তিয়ে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰিলে আৰু বিশ্ব দৰবাৰত বড়ো সাহিত্য সভাক উজ্বলাই তুলিলে, সেই চিৰনিমিষ পুৰুধা ব্যক্তিসকলক আজি এই পবিত্ৰ অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শ্ৰদ্ধাৰে তেখেতসকলক মই স্মৰণ কৰিছোঁ। সোণোৱাল কছাৰী সাহিত্য সভাৰ আজি প্ৰতিষ্ঠা হোৱাৰ 9টা বছৰ ধৰি দিছে আৰু সোণোৱাল কছাৰী সাহিত্য সভাই শিশু অৱস্থাতে আজি আমি থকা এই সোণোৱাল কছাৰী সাহিত্য সভাই আমি যিখিনি কাম কৰিবলৈ গৈ আছোঁ, এই কামখিনিত আমি আমাৰ এই বড়ো সাহিত্য সভা পৰা আমি বহু কথা শিকিবলৈ আজি আমি ডিব্ৰুগড় আৰু ধেমাজিৰ পৰা আমি আহিছোঁ। ইতিমধ্যে সোণোৱাল কছাৰী সাহিত্য সভাই আমি আমাৰ তৃতীয়টোৰ কাৰ্যকালত আমি কেইবাটাও পৰিকল্পনা আমি হাতত লৈছোঁ। সোণোৱাল কছাৰী সাহিত্য সভাই আমি দ্বিতীয়টোৰ কাৰ্যকালতে এটা আমি পৰিকল্পনা আমি হাতত লৈছোঁ, সেইটো হ'ল সোণোৱাল কছাৰী ইতিহাস প্ৰণয়ন প্ৰকল্প। ইতিমধ্যে এই প্ৰকল্পৰ আমি কাম আমি আগবঢ়াই নিছোঁ। ইয়াৰ যি আমাৰ কাম আছে, আনুষংগিক যিবিলাক আমাৰ কাম আছে, এই কামখিনি আমি ইতিমধ্যে আমাৰ এখন সম্পন্ন সমিতিৰ জৰিয়তে আমি ইতিহাস এটা প্ৰস্তুত কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। তাৰ উপৰিও আমি সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ আমাৰ ভাষা সাহিত্য পুনৰুদ্ধাৰৰ বাবে আমি যথেষ্টখিনি আমি কৰ্মসূচী আমি হাতত লৈছোঁ। আৰু আজি এই বড়ো সাহিত্য সভাৰ আমাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো ডাঙৰীয়াৰ লগত আমি ইতিমধ্যে আমাৰ যোৱা প্ৰথম সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশনত তেখেতক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰথম অধিৱেশন ডিব্ৰুগড়ত আৰু তেখেতে আমাক যথেষ্টখিনি মুকলি সভাত আমাক দিহা পৰামৰ্শ আগবঢ়াইছে। তাৰ পৰৱৰ্তী সময়তো আমি বড়ো সাহিত্য সভাৰ সৈতে আমি যোগাযোগ আমি ৰাখিছোঁ। বড়ো সাহিত্য সভাই যিখিনি পৰিকল্পনা হাতত লৈছে,
এই পৰিকল্পনাবিলাক আমি সোণোৱাল কছাৰী সাহিত্য সভাই তেখেতসকলৰ লগতে মত বিনিময় হৈ ভৱিষ্যতে আমি একেলগে কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ তাৰ সন্দৰ্ভতো আমি যথেষ্টখিনি আলোচনা কৰিছোঁ। যোৱা 6 ডিচেম্বৰ তাৰিখে ধেমাজিত আমি বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গোহাঁই ডাঙৰীয়া, মিচিং সাহিত্য সভাৰ সম্পাদক সোমেশ্বৰ কাপ্তাক ডাঙৰীয়াৰ সৈতে আমি একেলগে আমাৰ জনজাতীয় সমস্যাৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। সাহিত্য সভাক আমি কেনেকৈ আগবঢ়াই নিব লাগে তাৰ পৰিকল্পনা আমি ধেমাজিতে আলোচনা কৰিছিলোঁ। আৰু আমাৰ সোণোৱাল কছাৰী নহয়, আমাৰ জনজাতীয় যিটো আমাৰ সমস্যা 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা সন্দৰ্ভতো আমি 3টাৰ সাহিত্য সভাৰ তৰফৰ পৰা আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ। আমি সংবাদমেলৰ জৰিয়তে আমাৰ 3টা সাহিত্য সভাই আমি একেলগে আমি আমাৰ প্ৰতিক্ৰিয়া আমি সেইদিনা ব্যক্ত কৰিছিলোঁ। গতিকে আমি ভাবোঁ যে আমি সাহিত্য সভাই আমি 3টা সাহিত্য সভাই যদি আমাৰ জনগোষ্ঠীটোৰ হকে আমাৰ সাহিত্য সভাক আমি আগবঢ়াই নিব লগা হ'লে আমি পৰৱৰ্তী সময়ত আমি ভৱিষ্যতৰ দিনত আমি বন্ধুত্বৰ দ্বাৰা আমি আগবঢ়াই নিব লাগিব আৰু এইখিনি আমি আশা ৰাখিছোঁ। আজি এই পবিত্ৰ অনুষ্ঠানত আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে মই বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গোহাঁইদেৱক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কেন্দ্ৰীয় সমিতিসমূহ সদস্যবৃন্দক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলে আজি আমাক ব্যস্ততাৰ মাজতো আজি আমাক আমি ক'ত আছোঁ, কেনেদৰে খাইছোঁ, এই গোটেই কথাবিলাক তেখেতলোকে খবৰ ৰাখিছে। গতিকে আমি আজি বহুত উৎসাহ এটা মন লৈ আমি বড়ো সাহিত্য সভালৈ আহিছোঁ আৰু এই সাহিত্য সভাৰ জৰিয়তে আমি এটা বাৰ্তা আমি নিশ্চয় আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীক আমি দিব লাগিব আৰু আমি ইয়াৰ পৰা এটা অভিজ্ঞতা আমি ল'ম বুলি আহিছোঁ। গতিকে আমাৰ এই শিশু অৱস্থাত থকা সোণোৱাল কছাৰী সাহিত্য সভাক আমি আপোনালোকৰ এই বড়ো সাহিত্য সভাৰ পৰা আমি ভৱিষ্যতে যথেষ্টখিনি আমি দিহা পৰামৰ্শ আমি অনুপ্ৰেৰণামূলক আমাৰ বক্তব্য আমি আশা ৰাখিছোঁ। যাই কি নহওক আজি এই সভাত উপস্থিত থাকি যথেষ্টখিনি আমাৰ গৌৰৱ অনুভৱ কৰিছোঁ। ভাল ভাল কাৰ্যসূচী ইয়াতে ৰূপায়িত হৈছে, যথেষ্ট সংখ্যক গ্ৰন্থও ইয়াতে উন্মোচন হৈছে। আজি আমাৰ ইয়াতে আমাৰ বিশিষ্ট ব্যক্তিসকলক বঁটা প্ৰদানো কৰিছে, খুব ভাল লাগিছে। আমি পৰৱৰ্তী দিনসমূহত আমাৰ বড়ো সাহিত্য সভাৰ সৈতে আমি একেলগে মিলি আমি আমাৰ সাহিত্য সভাক আমি আগবঢ়াই নিবৰ কাৰণে চেষ্টা অটুট ৰাখিম। গতিকে আজি মই বেছি দীঘলীয়া কৰিব বিচৰা নাই। পুনৰবাৰ আজি আমাক এই দুআষাৰ বক্তব্য দাঙি ধৰিবৰ বাবে যি সুযোগ প্ৰদান কৰিলে মই পুনৰবাৰ বড়ো সাহিত্য সভাক অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।